এইজনক খোজৰ ধনী চোৱা ঐ ঐ ঐ ঐ ঐ ক'ৰ পৰা আহিলি গাখীৰ আনিছো চেম চিকুৱেঞ্চ দেখোন তই যে গাখীৰ লৈ আহ মই যে গেটৰ মুখতে ধৰো এনেকে কৈছে যা মণিক দি থোৱা গাখীৰকণ বস্তু আনিলে আপুনি ঘৰলে কিয় টানে চা মই দোকানলৈহে আনিছো তাৰমানে তই নিদিয় আগৰবাৰত কি হৈছিল মনত গাখীৰ পৰি গৈছে তেতিয়াহ'লে সেইকাৰণে আজি মই সাধু হৈয়ে আহিছো চা মানে আজি ঘড়ী আনি পিন্ধিছো ঘড়ী থাকিলেহে গাখীৰ পৰিছে বাহ কি বেলেগ চালু হৈ গ'ল দেই দিন আজি বেঙেনা দিছো যে কোনটো হাততনো ঘড়ী নিপিন্ধিলি এইটো হাতত ৰাম দেখিছনে নাই এইবিলাক কাম পিছতো কৰিব পাৰি তহঁত মোৰ কথা আছে কি হ'ল ক নিয়মমতে কিন্তু আপোনাৰ পৰা মই পইচা এটা পাওঁ কিহৰ পইচা আপোনাৰ আকৌ ঘৰৰ মুখত যে মোৰ দুগিলা বিজনেছ কম লোকচান নাই মোৰ ঘৰৰ সন্মুখত তোৰ গাখীৰ পৰিলে মই কি কৰিব লাগে কাৰ পৰা পৰিছে সেইটো সোধকচোন কাৰ পৰা পৰিলে আপোনাৰ গিৰিয়েকৰ পৰা পৰিছে মোৰ গিৰিয়েকে গাখীৰ পেলালে মই কিডাল কৰিব লাগে হ'ব আপোনাৰ গিৰিয়েকৰ কাৰণে যে আপোনালোকৰ ঘৰৰ মুখতে যে মই বস্তু এটা আনিব নোৱাৰিছো যে কৈছো ঘৰলৈ এটা আনিছো আৰু যে মোক গাখীৰ খুজিছে মই গাখীৰ নিদিওঁ বুলি কৈছো সেইকাৰণে যে মোক সময় চাবলৈ কৈছে মই সময় চাই দিছো চব গাখীৰ পৰিয়ে গৈছে তোকতো হাতত গিলাচটো লৈ এনেকৈ ঘড়ী চাবলৈ কোনে কৈছে হা কোনে কৈছে মই যে জধা মুখোৱা আছো সেইকাৰণেহে চাইছো আৰু এতিয়া আপোনাৰ পইচা নগিছো মই তোক পইচা দিবলৈ নাই মুঠতে যোনে গাখীৰ পেলাইছে তাৰ পৰা লগি যা কেকেচা কেকেচাক মই পইচা খুজিছো কেকেচা যদি নিদিছে কেকেচাক তোমাৰ একো কৰিব নোৱাৰিছো আপোনাৰ লগতে দগৰা যেন কৈ কি হ'ল ঠেং ভাঙিব লাগে হা চৰাইহে ঠেং আছে কি কৰিব এইটো পাবি মাৰিছে যাবি না যাবি না খুজিছো যে মাৰিবলৈ মোৰ থানা আছে মই নকৈছো পেটটো চালা দে নাকি আজি মোক যদি মাৰিছে মই কিন্তু গাত চাহ ঢালি দিছো মোক চাহ ঢাল দে 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 মান গেল চালা খালি কি হৈছে চা ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ভাঙি দিলি তই ঠিক আছে কোনে ভাঙিছে তই কুকুৰ তই লাদেনে ইয়াক বান্ধি থৈছো আহিবি দে তই তোক চেছ কৰিম আজি বেছিকে দুখ পালি নেকি তই পাইছো অকণ ধৰচোন লাজ লাগে তাত ধৰিবলৈ কোৱা নাই মোক ধৰ দে মা চিধা হ'ব পৰা নাই একে কিডনীলৈকে বিষাই গৈছে ৰক্তৰ নিচা উৰি আহিছে যে কোনোবাই পিছফালে জুই লগাই দিলে নেকি জুই লগাই দিছে গৰম হৈ ধ্বংস হৈ গৈছে কি ধ্বংস হৈছে ধ্বংস কৰি কি অটেজ চেণ্টাৰ এইবিলাক বুজাই থাকিবলৈ সময় নাছে কেকেচা তই চেট কৰি চাবিছো অটেজ চেট আপ হৈ গৈছে পাগল দুখৰ কেকেটা আকৌ কি অটেজ চেণ্টাৰ সুধুঙে ৰ তই বেছি এক্টিং কৰছা আৰে ইমান নেচাৰেল এক্টিং কৰিব পাৰি নেকি দুখ নাপালে সঁচাকে পাইছো সেইকাৰণেহে পানী অকণ ঢালি দেচোন পানী ঢালি দেখোন তই চব মাথা ভিজি যাব মোৰ মাথাত ঢলাৰ কথা কৈছো তাকে ক কি হ'ল আপোনাৰ শেষ হৈ মই ধ্বংস হৈ গলো মোহনে দেখোন তাকে ক'লে কিবা বোলে চেণ্টাৰ ভাগিলে কি তই নালাগে চাব দে আমেৰিকাৰ বস্তু আমেৰিকাতে থাকক কি আকৌ ডাইৰেক্ট কৈ দিয়ে নহয় না তই যাচোন যা 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 এই ফটো আমি কৈ আছে তই যা ইফালে যা কিনো কথাবোৰ কৈ থাকে দেই কি মই কি ফটো আমি কৰি আছো তোৰ হ'ব লাগিছিল তেতিয়া গম পালিহেঁতেন আৰু তই কি সৰু ল'ৰা ছোৱালী তাৰ লগতে খেলি আছ মই খেলি থকা নাই মই বুক ডাউন কৰি থাকাতে সি ভৰিত ধৰি মোক ফেলাই দিছি সেইকাৰণেহে এনে এক্সাৰচাইজ কৰা বডি বিল্ডাৰটো সি দেখা নাই জলদি হয় 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 এতিয়াহে যদি গাটো টেম্পাৰেচাৰ আহে দেই ঐ বুজো কেকেটাকে মাতিব লাগিছিলে নালাগে নালাগে কেকেক নালাগে তাইখন গম পালে বেয়া পাবতো নাই 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 কেনেকে গম পাবহি মই গম পোৱা নাই দে মূৰ্খ
কেকেটাকে চাৰি কেনে খালে বুলি ভাবিলে বেয়া পাব দেই। নাপায়ে এইটো বেয়া পোৱা কথা নেকি? নেপাওঁ দে বেয়া, তোৰহে কোবটো বেছি। বসু ঐ বসু তোক কেকেটাকে একবাৰ মাতি দিব নেকি? নালাগে বুলি কৈছো না মই, সি খালি অলিগেল কৰে। মই কি ইলিগেল কৰো? কিয় মোক দেখি নাৰ্ভাছ মাৰি দিলি যে? তই ইয়াত কিয় আহিলি? তোৰ পাৰ্মিশ্যন লৈ আহিম নেকি? ঐ কেকেটা আহিবি না বহিবি। আৰে মোক বাদ দি তহঁতে মেহফিল পাতিছ যে? হা মই মানে আমাৰ খালি এইটো মই বেয়া পাইছো নেকি? বাইককে পেক এটা দে হৈ গ'ল মিনে যা। নালাগে বুলি কৈছো না মই, আমাৰ কম আছে। একো ভাল বস্তু খোৱা নাই নহয়। অকমান দে। নিদো বুলি কৈছো নেদো, তই বেলেগ এদিন খাবি যা। হয় নেকি? নেখাওঁ দে, খা। চাওঁ বস্তু এফালে চাই দিয়া এবাৰ। খা, কালিলে ছাৰক দেখুৱাম ফটো। এতিয়া কেকেটা ইয়াত চাৰিবি না, এইটো মনৰ পৰা চাৰিবি না। নহয় মই তোক বেয়া পোৱা নাই, লাগিলে এডিট কৰি মই তোৰ ফটোখন নাইকিয়া কৰি দিম। তই কি কৰিলি বে? গম পালি এতিয়া ময়ো কৰ্টত একমাহ থাকি পাক্কা হৈ আহিছো। তই ছাৰক দি খাবি? দি খাও, ময়ো ছাৰক দি খাম। নেদেখুৱা, ডিলিট কৰ, ময়ো কৰিম। তই আগে ডিলিট কৰ। দে দেখিলি নে? ডিলিট। বাছ হ'ল। বেয়া লাগিছো মোৰ। হয়তো এতিয়া তহঁত দুটাই এয়া খাবি, মইনো নেখাম নে বাৰু? তহঁতেতো মোক সুধি চাব পাৰ, মই এনেও আজি নেখালো। মই পেক বনাই দিম, হ'ব? হ'বতো। দে মই চকী এটা আহিবি। তই তাক কিয় কিবা খুজিছা আৰু ইলিগেল কৰবহি? এই চাৰিবি না, এইটো কালি থানাতে জেং লগাবতো। এইটো ছেকেণ্ড হাফটো দেই। কৃষ্ণ আজি বেহাৰবাৰী। হয় বেহাৰবাৰী থানাখনৰ কথা গোটেই অসমে জানে দেই। জানাতো কিন্তু কাৰ কাৰণে জানে? কাৰ কাৰণে আজি অসমে বেহাৰবাৰী থানাৰ কথা জানে? কাৰ কাৰণে জানে? সেইটোৱে ডাঙৰ প্ৰশ্ন। চবেই ভাবে মোৰ কাৰণে, কিন্তু নহয়। মই কৈছো ফাইলো বসুমতাৰীৰ কাৰণে। চিৰিয়াছলি সেইদিনা ছাৰে কৈছে, ফাইলো বিশ্বাস কৰ, এইটো লচোন। আচ্ছা মই মাৰি দিছো, চিয়াৰ্ছ। সেইদিনা ছাৰে কৈছে বোলে খাটনিয়াৰ থানাখনৰ ভিতৰত চিনচিয়াৰ পুলিচ আছে যদি কোন আছে জানেনে? তোমাৰ আছেতো। মই আকৌ তোৰ নাম ক'ব বুলি ভাবিছিলো, পিছত কৈছে ফাইলো। বিশ্বাস কৰ মই জ্বলিছো কিন্তু দেই, বেয়া লাগেতো। পিছত বোলো নাই এক পেক ল। নাই মই নেখাওঁ, মই বনাই দিম, তই খা, নালাগে হ'ব। পিছত মানে মোৰ ভালো লাগিছে যে সঁচাই ফাইলো কিন্তু ধেমালি কৰি থাকিব পাৰে, কিন্তু সি চিনচিয়াৰ, হয়নে? আজি নয়নাই তাৰ কথাটো লৈ তাই খং দেখুৱাই থাকিলে নহ'ব নহয়। হয়তো। তাই আজি বিয়া হওঁ বুলি ক'লে, ইয়াৰ নিচিনা এটা মানুহ পাব জানো তাই? নাপাব কেতিয়াও নেপায়। ইয়াৰ নিচিনা ইন'চেণ্ট পুলিচ কেইজন আছে চাবি দেই বস্তু। মই মানে সিদিনা মন কৰি মোৰ বেয়া লাগিছে। নয়না বগাটোহে, কেটেং মেটেং ছোৱালী এজন, তাতকে তই বহুত হেল্ডি। তই চশমা খুলি দিলে তোক তোৰ পৰা 22 বছৰীয়া যেন লাগে। কিয় পেকটো লোৱাই নাই দেখোন? মাৰি দিয়া। মই কিন্তু মদাহী নহয় দেই, আৰু মোৰ খানদানীটো কোনেও নাখায়। মই অকেজনেলি কেতিয়াবা অকমান খাওঁ, সেইটো মনিয়ে মোক নধৰে, কাৰণ সুৰাপান স্বাস্থ্যৰ কাৰণে হানিকাৰক। আমি পুলিচ খিনি সদায় বস্তু পেট থাকিয়ে গ'ল। বস্তু আমি পুলিচ খিনি সদায় কিন্তু সুস্থ হৈ থাকিব লাগিব। আমি সুস্থ হৈ থকা মানে আমাৰ থানাখন সুস্থ হৈ থাকিব। এইটো মাৰি ল। কিন্তু আমি যদি পুলিচ খিনিয়ে ডিউটি টাইমত যদি ড্ৰিংকছ কৰো, এলকহল, আমাৰ শৰীৰত কি হ'ব? স্বাস্থ্যটো ঠিকে থাকিবনে? মোৰ স্বাস্থ্য ঠিকেই আছে। স্বাস্থ্যটো ঠিকে আছো, তোৰ আহডাল বুঢ়া। সেইকাৰণে আজি নয়নাই তোৰ বহুত কথা। বাকিব লাগিব। নয়নাই সেইকাৰণে কিছুমান কথা কিন্তু দুখ কৰে দেই। এতিয়া ফাইলত আৰু তই পেক লোৱা নাই যে? খাবতো। আচ্ছা, ফাইলত আৰু ইমান হেৰি হৈ পেলাই কিয় হেৰি হৈ গ'ল? পেকটো ক'ত আছে? সেই বাকাই নাই, থৈ দে। এইটো নিচা লাগিছে ফাইলো। পেক দে। নাই মই কৈছিলো নহয় নাখাওঁ বুলি। বাকী দিয়া মানুহ মই বাকী দিম দে, হাত নিদিওঁ তহঁতৰ বস্তুত। অ'কে ঠিক আছে। কিছুমান কথা মানে বহুত দুখ লাগে মোৰ। আজি খানাখন এক মিনিট দেই।
তই আৰু মই ৰাখিম উঠ জুৱা মাৰি থাকিব নালাগে উঠ উঠ সমানে মদ খাবলৈ আহিছো কেইদিন হৈছে তোৰ আহা হা এইবিলাক কি গিলাচত অসভেলি কৰিবলৈ আহিছো এইবিলাক মদ খাওঁ ধেমালি কৰিবলৈ আহিছো তই এইবিলাক চাফা কৰ এইবোৰ চাফা কৰ ক'লে চাইছ ইয়াক তই কিয় সাহ দিছ ই তোৰ সমনীয়াল নেকি নেবাজো যাম দিয়ে যাবি না যাই যাব